নমস্কাৰ, মোৰ নাম আৰিফুৰ ৰহমান, ঘৰ বৰপেটা জিলা হাউলিত। মই আজি এটি বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হ'ল। কাৰণটো চাগে মই আৰু নতুনকৈ ক'বলগীয়া নাই, আপোনালোকে সকলোৱে অৱগত যে অসমত যোৱা দুদিনমানৰ পৰা কৰোণা যিটো সন্ত্ৰাস আৰম্ভ হৈছে আৰু যাৰ উৎপত্তিস্থল বুলি ক'লেও ভুল নহ'ব, আমাৰ দিল্লী নিজামুদ্দিন তবলিগী জামাতৰ পৰা যিটো আৰম্ভণি হোৱা বুলি কৈ থকা হৈছে বা হয়ো কথাষাৰ। গতিকে মই সেই তবলিগী জামাতৰ পৰা যিসকলে অসমলৈ ঘূৰি আহিছে সেইসকলে মোৰ এটি বিশেষ অনুৰোধ, আপোনালোক মই হাতযোৰ কৰিছোঁ, মোৰ এটি অনুৰোধ যে আপোনালোকে যদি এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰোৱা নাই তেতিয়াহ'লে আপোনালোকে অনতিপলমে ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰক, বা আপোনালোকে যদি যাব বিচৰা নাই আপোনালোকে 104 সেই নাম্বাৰত ফোন কৰি পেলাই আপোনালোকৰ কথা জনাওক। 104ৰ পৰা মানুহ ঘৰত গৈ পেলাই আপোনালোকক লৈ আহিব, বা আপোনালোকে ইয়াতে ভয় খাব লগা একো নাই। আপোনালোকে কোনো ধৰণৰ অপৰাধী নহয় যে আপোনালোকে কিবা অপৰাধ কৰিছে আপোনালোকক জেলত ভৰাই থৈ দিব বা কিবা সেনেকুৱা, সেইবিলাক একো কথা নাই। আপোনালোকে এই বিষয়ে যদি এতিয়া আমাৰ স্বাস্থ্য বিভাগক নজনায় তেতিয়াহ'লে কিন্তু অনাগত দিনবোৰত আপোনালোকে নিজৰ লগতে নিজৰ ঘৰখনৰ লগতে নিজৰ স্থানীয় যিটো সমাজ বা দেশখনৰ বাবে এটি ভাবুকি কঢ়িয়াই আনিব। কাৰণ এইটো অতিকে সংক্ৰমিত এটি ৰোগ। ই আজি আপোনাৰ হৈছে, অহাকালিলৈ আপোনাৰ ঘৰৰ মানুহ হ'ব, ঘৰৰ মানুহৰ পৰা সমাজলৈ যাব, বিয়পি যাব, সমাজৰ পৰা এনেকৈ স্প্ৰেড হৈ থাকিব। গতিকে মই নতুনকৈ ক'বলগীয়া একো নাই, আপোনালোকেও জানে কথাষাৰ। গতিকে অলপ ছিৰিয়াছলি লওক এইষাৰ কথা। আপোনালোকে দেৰি নকৰিব, সময় থাকোঁতে সঠিক সিদ্ধান্ত লওক, ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাওক, পৰীক্ষা কৰাওক, চিকিৎসা কৰাওক, নিশ্চয় ভাল পাব। কিন্তু দেৰি কৰিলে কিন্তু আপোনালোকৰ দেশখনেই শেষ হৈ যাব কিন্তু। গতিকে মোৰ বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল যিহেতু এই বিষয়ে অলপ অৱগত নহয় বা মানি ল'ব নিবিচাৰে কিছুমানে, যে মুছলমানৰ বোলে কৰোণা নহয়, কিবা নহয়। গতিকে এইবোৰ অযুক্তিকৰ কথাবোৰলৈ আপোনালোকে মন দি নাথাকিব। বেমাৰে কোনো ধৰ্ম চাই বা এইবোৰ চাই পেলাই নাহে। গতিকে মই বিশেষ একো নকওঁ, মই কোনো ধৰণৰ নেতা বা পালি নেতা নহয়, মোৰ এনেকৈ লেকচাৰ দিয়া অভিজ্ঞতাও নাই বা মোৰ ইচ্ছাও নাই। কিন্তু আজি মই উপায় নাই, যিটো আজি চাওক, আজি একাংশ লোকৰ বাবে আমি গোটেই জাতিটোৱে নানা ধৰণৰ কথা শুনিবলগীয়া হৈছে, লাজত পৰিছোঁ আমি। গতিকে আপোনালোকে এইখিনি কথা অলপ বুজিব চেষ্টা কৰক। গতিকে মই কি ক'ম আৰু নকওঁ বিশেষ। মোৰ এইখিনি অনুৰোধ থাকিল, আপোনালোকে সোনকালে যাওক, পৰীক্ষা কৰাওক আৰু যি কয় সেইমতে চলক, আৰু লকডাউন অমান্য নকৰিব। আপোনালোকে 100% লকডাউন মানি চলক। ই আপোনাৰ লগতে স্থানীয় সমাজখনৰ লগতে গোটেই দেশখনকে বচাব। ধন্যবাদ।